এবাৰ চাই লওক সম্পূৰ্ণকৈ গুৱাহাটী বিমানবন্দৰৰ সন্মুখ ভাগৰ দৃশ্য। প্ৰিয় দৰ্শক, আমি এতিয়া গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ গৈ আছোঁ। সেয়া লগত দেখা হৈছে হান্নান, তাকে থ'বলৈ গৈ আছোঁ। যিহেতু অসমৰ দৰং জিলাৰ পৰা গুজৰাটৰ আহমেদাবাদলৈ যাব চাকৰি সূত্ৰে, সেইখন তাক আগবঢ়াই থ'বলৈ আমি গুৱাহাটী বিমানবন্দৰলৈ আহিছোঁ। আৰু চাই থাকিব, আমি বিমানটো তাক উঠাই দিম। এয়া আমি এতিয়া জালুকবাৰী পাৰ হৈ বিমানবন্দৰ যোৱাৰ পথত। এয়া হৈছে গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। সঁচাকৈ মানুহৰ বাইক পাৰ্কিং কেনেবাকৈ থৈছে, হাজাৰ বাইক। আই লাভ গুৱাহাটী। আৰু এইয়া লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। এয়া বিমানবন্দৰ আছে আৰু গেট নম্বৰ বহুত আছে। এয়া বিমানবন্দৰৰ সন্মুখ ভাগত দিছে। এয়া বিমানবন্দৰ গেট নম্বৰ সোমাই আছে মানুহবিলাক। গাড়ীবিলাক কি ধুনীয়াকৈ সজাই মেলি পাৰ্কিং ধুনীয়াকৈ থৈছে, কোনো বিশৃংখল নহয়, শৃংখলাবদ্ধভাৱে। আৰু এই বিমানবন্দৰৰ সন্মুখত বেলকনিত মানুহবিলাক থিয় হৈ আছে। এবাৰ চাই লওক সম্পূৰ্ণকৈ গুৱাহাটী বিমানবন্দৰৰ সন্মুখ ভাগৰ দৃশ্য। আৰু এয়া বিমানবন্দৰ, আৰু আমি তিনিটা আহিছোঁ। এই ইয়াক নমাই থৈ যাম। চাকৰি সূত্ৰ গুজৰাটৰ আহমেদাবাদলৈ গৈ আছে। দেখো এবাৰ চাওক গুৱাহাটী বিমানবন্দৰৰ সন্মুখ ভাগৰ দৃশ্য। এয়া আমি এতিয়া সকলোৱে বিমানবন্দৰৰ ভিতৰলৈ বেলকনিৰ ভিতৰলৈ সোমাই গৈ আছে। এয়া ধুনীয়াকৈ সজাইছে বিমানবন্দৰৰ দৃশ্য। কিমান মানুহ জুম বান্ধি আছে। এয়া গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। চাই থাকক আপোনালোক গুৱাহাটী বিমানবন্দৰৰ ভিতৰৰ কিছু দৃশ্যাংশ। সন্মুখ ভাগৰ হয়, দেখাবলৈ যত্ন কৰিম। চাই থাকক এনেদৰে দোকান পোহাৰ পকেট দিয়ে। এয়া হাজাৰ হাজাৰ মানুহ। এয়া চাওক গেট নম্বৰ কেইটা আছে। এয়া 7 নম্বৰ গেট, 6 নম্বৰ, 5 নম্বৰ, 4 নম্বৰ। আমাৰ যে 4 নম্বৰ গেট, 4 নম্বৰ গেটলৈ গৈ আছোঁ। ইয়াত চেকিং হৈ আছে। চাওক এইদৰে চেকিং হৈ থাকে যাত্ৰীসকলক। এই বন্ধুসকল, যাৰ যিটো গেট নম্বৰ সেই গেটমতে গৈ চেকিঙত বহিব। এয়া চাকৰি কৰ্মক্ষেত্ৰ বিমানবন্দৰ আহিছোঁ তাক থ'বলৈ। এটা 4 নম্বৰ গেট, এয়া 4 নম্বৰ গেট কি হৈছে, এনেদৰে চেকিং চলি আছে। এনেদৰে নিৰাপত্তাৰ খাতিৰত সকলোকে চেকিং চলে। আৰু ইয়াৰ ভিতৰত যিহেতু ভিতৰত যাত্ৰী বাঢ়ি বাদে অন্য মানুহক যাব নিদিয়ে। এয়া বিমানবন্দৰ গেটৰ সন্মুখ ভাগৰ দৃশ্য, চেকিং গেটৰ সন্মুখৰ দৃশ্য হয়। এই আপোনালোক দেখাইছে, চাই লওক বন্ধুসকল। এয়া আছিল গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সন্মুখ ভাগৰ কিছু আংশিক দৃশ্য। যিমান দূৰ সম্ভৱ হয় আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ। আৰু মোৰ এই ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি গঠনমূলক কমেণ্ট কৰি যাবলৈ আশা ৰাখিলোঁ। আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে আনও চাবলৈ সুবিধা পায়। আৰু মোৰ পেজটো ফ'ল' কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ চাই থাকিব পাৰে। আৰু সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ অশেষ ধন্যবাদ। জয় হিন্দ, জয় আই অসম।